Hey friends, কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে বহুত বেছি ভালে আছে আৰু মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বহু দিনৰ মূৰত মই মোৰ ব্লগটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ মাজতে বহুত দিন মই নাইকিয়া হৈ গৈছিলোঁ আৰু গুৱাহাটীত নাচিবলৈ যোৱাৰ পৰা মই ভিডিঅ' দিয়াই নাই তেতিয়াই দিয়া আৰু আকৌ মই ব্লগ মোৰ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আৰু এতিয়া গৈ আছোঁ আমি প্ৰগ্ৰেমলৈ মানে কি আৰু পোৱালীজনী নাচিব তাই একদিন পূৰা কম্পিটিশ্যন মাৰি আছে আৰু আজি আছে তাইৰ সৃষ্টিশীল নৃত্য আৰু তাই এতিয়া আমি মানে গোটেই তিনিজনী যাওঁ বৌ মই পোৱালীজনী আৰু চাইডতে বৌ পোৱালীজনী আছে তাকে আৰু কি হয় কি নহয় লাষ্টলৈকে ভিডিঅ'টো চাই যাব যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব যদি বেয়া পায় নালাগে বাৰু কৰিব ঠিক আছে তেতিয়াহ'লে মই মোৰ ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ আপোনালোকে চাই গৈ থাকক আৰু বেকগ্ৰাউণ্ডত বাজি আছে পিউচেং গগৈ ভিডিঅ' পোৱালীজনীয়ে চাই আছে আপোনালোকক তাইকো দেখাম বাৰু ঠিক আছে তেতিয়াহ'লে আমি নামি গৈ পিনে মই মোৰ ব্লগটো কণ্টিনিউ কৰি যাম চাই গৈ থাকক এতিয়া আমি প্ৰগ্ৰেমৰ পৰা আহি পিনে ডাইৰেক্ট নিহাৰিকা দত্ত বাহঁতৰ ঘৰলৈ আহিছোঁ গম নাপাওঁ যে ইয়াতে হয় বুলি ঘৰটো আৰু আমাৰ বহুতৰ কিবা ৰিলেশ্যনৰ হয় আৰু তাকে আহিছোঁ আৰু বাক এতিয়া দেখাম দেই গৈ থাকোঁ বহুত ধুনীয়া বাহঁতৰ ঘৰটো এতিয়া পাই গ'লো কোৱা ফাইনেলি লগ পাই গ'লো আমি অথনিৰ পৰা চিঞৰ বাখৰ কৰি আছিলোঁ লগ পাম বুলি এতিয়া আমাক লৈ আহিলে আৰু বৰমাই আমাৰ টিকটো হাই কোৱা হাই এফালে বা আছে এইপিনে আমি নিহাৰিকা বাক লগ পাই গ'লো কিবা এটা কৈ দিয়া বা কি ক'ম মই একচুৱেলি মোৰ বহুত বেছি ভালো লাগিছে তাহাঁতে একচুৱেলি প্লাবিকাৰ ফেমিলি মেম্বাৰে হয় তেওঁলোক আহিলে এই টিকলিজনী আৰু তাই মোক লগ কৰিবৰ কাৰণে আহিছে তো মোৰ বহুত বেছি ভাল লাগিছে খালি তাইৰ ডান্সটো মই চাবলৈ নাপালোঁ আৰু সেইটো মিছ কৰিলোঁ তথাপিতো অকণমান তাই নাচি দেখাম বুলি কৈছে আৰু চেনেলটোৰ নামটো কি আছিলে মোৰ মৌ ৱৰ্ল্ড বুলি আছে মৌ ৱৰ্ল্ড অ'কে মৌ ৱৰ্ল্ড বুলি আছে এই ভাগৰ এঞ্জেল পংখী তুমি লিখি দিবা তলত আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বা ভাগৰ ভিডিঅ'বোৰতো চাই থাকে আৰু পুৰা ফেমাছ আৰু এতিয়া পুৰা নিহাৰিকা আমি মানে একদম পুৰা মই আজি ভবাও নাছিলো যে তই তোমাক মই পাই যাম বুলি কেনেকে ইমান মানে লগ পাই গলো আৰু ন ক'ব নোৱাৰি আৰু এতিয়া ইমান বহুত বেছি ভাল লাগিছে মই যে বৌ যাবগে বুলি ভাবিছিলো দেই 10 বাৰমান কৈ আছো বৌকো কৈ আছো বৰমাকো কৈ আছো ব'লক তাৰপিছত এডোখৰত বৰমা ৰখি আছিলে মানে ভাল লাগিছে মানে যাব আৰু মানে এতিয়া আৰু মই চিনেমা চাই কান্দি কি চিনেমা চাই আছিলে ৰক্ষাবন্ধন সেয়া আৰু তেতিয়াহ'লে বাঘটো আজি লগ পাই গলো নেক্সট ভিডিঅ' মই বহুত দিন দিয়াও নাই দেখিব তেতিয়া বা চাব হা ঠিক আছে দিয়া আৰু চেনেলকেইটাৰ নাম তেওঁলোকে লিখি দিব আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে বাই লিপষ্টিক লাগি গ'ল লিপষ্টিক পুৰা ৰিলচ বনাবলৈ লৈছে মানে ময়ো বনাম বাৰু আৰু এইপিনে আছে বৰমা একদম স্পেচিয়েল থেংকছ টু বৰমালৈ যাব মানে বহুত চেষ্টা কৰিলোঁ মানে বৰমাক মানে ক'বলৈ কৈছোঁ আৰু লগ কৰাই দিব বুলি এতিয়া বৰমাই আমাক লগ কৰাই দিবলৈ আহিছে আৰু এইপিনে বৰমা ছোৱালী ন এইপিনে বৰমা ছোৱালী হাই কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে আমি অহাৰ কাৰণে আকৌ কেতিয়াবা লগ পাম দেই তাৰপিছত মই বনাম মানে লাইন ধৰিব লগা হৈছে আৰু এতিয়া
কৰি আছে, আমাৰ টিকলিয়ে নাচি আছে। হ'ব নেকি? এইপিনে আমাৰ টিকলিয়ে ডাইৰেক্টক চাই হাঁহি আছে। হাই 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 কৰিয়া হাই। তোৰ মোবাইল পুৰা ধুনীয়া ধুনীয়া ব্লগ দি থাকে। একো নাই একো নাই, আমাৰ ভিউৱাৰ্ছে তেনেকৈ চাব। ঠিক আছে। সঁচাকে দেই, লগ পাম বুলি মানে অলপ মানুহ ভবা নাছিলো ঘৰৰ পৰা আহোঁতে, মানে বাৰ ইমান পটকনে লগ পাই গলো। আপোনাৰো আকৌ কেতিয়াবা লগ পাম দেই, এনেও ওচৰতে আৰু। মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু টিকলিজনী আছে আজি মানে গৈ নাচাবলৈ যাম আমি এতিয়া। আৰু তাত কি হয় সকলোবোৰ দেখাই যাম আৰু মই ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। কি হয় চাই আৰু কেনেকুৱা হয় সেয়াও মই ক'ম, যদিও বেয়া হয় ক'ম, যদিও ভাল হয় ক'ম। আৰু তেতিয়াহ'লে ব'লক গৈ থাকোঁ আৰু টিকলিজনীক দেখাম। ধুনীয়াকৈ নাচিবা দেই, অকণমান এতিয়া দুবাৰমান প্ৰেক্টিচ কৰি ল'লা হয়নে? মোবাইলত দেখাব এতিয়া তাই নুশুনে এতিয়া। অঁ হৈ যাব হৈ যাব হৈ যাব। তাই এতিয়া গগনা এডাল অকণমান আপোনালোকক বজাই শুনালে। ব'লা সেইটো কৰি পেলাই যাওঁতে আমাৰ গাড়ী চকা ফুটি গ'ল পূৰা, এতিয়া ভাল কৰি আছে। এইপিনে মাক, এইপিনে বৰমা বহি আছে। সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ তাৰ যথেষ্ট সময় প্ৰয়োজন হ'ব। তথাপিতো মৌকুঁৱৰী প্ৰতিযোগিতাৰ দ্বিতীয় পুৰস্কাৰ নগদ ধন আৰু ট্ৰফি প্ৰদান কৰিছে শ্ৰীমতী পায়েল দত্ত আৰু তেখেতৰ পৰিয়ালবৰ্গই। পায়েল দত্ত আৰু তেখেতৰ পৰিয়ালক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। মৌকুঁৱৰী প্ৰতিযোগিতাৰ দ্বিতীয় পুৰস্কাৰ প্ৰদান কৰিবৰ বাবে পায়েল দত্তৰ দেউতাক নিতু দত্তই এটা ট্ৰফি, নগদ ধন আৰু এখন মানপত্ৰ প্ৰদান কৰিছে। মৌকুঁৱৰী প্ৰতিযোগিতাৰ দ্বিতীয় পুৰস্কাৰ এঞ্জেলিনা দত্তক। সকলোৱে এটা জোৰকৈ হাত চাপৰি, নহ'লে টোপনি ধৰিব আপোনালোকৰ। এয়া এঞ্জেলিনা হাজৰিকা তিতাবৰৰ। এঞ্জেলিনা হাজৰিকাৰ ভৱিষ্যত উজ্জ্বল তথা উত্তৰ আমি কামনা কৰিছোঁ। ধন্যবাদ। নাচনী ভোক লাগিলে ঘুগুনি কেইটা বাজিছে এতিয়া ৰাতি বাজিছে 10:43। আমাৰ নাচনী ভোক লাগিছে, পুৰা খাই আছে আৰু এইপিনে পুৰা নাচি আছে ষ্টেজত। এতিয়া নাচি আহি এতিয়া খাই লৈছে মানে ধুনীয়াকে, হয়নে? দলটো খুব সুন্দৰ আৰু বিশেষকৈ তিতাবৰৰ, সেইকাৰণে ঢোলে আচলতে পুৰা মানে আমাৰ তিতাবৰৰ গুৰু সৰু পৰা জানিবৰ ঘৰ
আমাৰ শ্ৰদ্ধাৰ মহেন্দ্ৰ চুতীয়াদেৱৰ ঘৰ গতিকে তিতাবৰৰ ঢোল বিখ্যাত সেয়েহে ঢোলে খুব সুন্দৰ মাতিছে সকলোলৈকে আমাৰ হিয়া ভৰা শুভেচ্ছা আছে আৰু এইফালৰ ঢুলীয়াজনক মই এটা কথা হয়তো মই পিছত ক'ম এতিয়া মঞ্চতে ক'ব বিচৰা নাই কেনেবাকে মই লগ পালে অনাগত দিনতো ক'ম আমি অকণমান ধুনীয়াকৈ যদি সাজ সজ্জাযোৰ পৰিৱেশন কৰোঁ তেতিয়াহ'লে ধুনীয়া হ'ব আৰু এটা বস্তু মই এই দলটোত আটাইতকৈ ভাল লগা মোৰ ভাল লগা বস্তুটো হ'ল আমি আমাৰ অতীজৰ চৰিয়াখন এৰি দিয়া নাই এইটো মোৰ ফালৰ পৰা বিশেষ বিশেষ ধন্যবাদ এই দলটোলৈ বিশেষ ধন্যবাদ ৰাইজৰ মই একেবাৰে হাত কাপোৰ বিচাৰিছো আমাৰ অতীজৰ যিখন বগা চুৰিয়া সেই চুৰিয়াখন দলটোৱে জীয়াই ৰাখিছে আমি খুব গৌৰৱ কৰোঁ আমাৰ এই চুৰিয়াখনক লৈ আমাৰ এই চুৰিয়াখনৰ যিটো বিশেষত্ব আজিৰ মঞ্চতো বহুত কমেই পোৱা যায় সকলোলৈকে মোৰ একদম সজৰৰ পৰা কৈছো মই আচলতে কি কম লাগিছে মোৰ এই চুৰিয়াখন দেখি বহুত 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 ধন্যবাদ সূৰ্যনী তোমাৰ অনাগত দিনত আমি আৰু খুব সুন্দৰ পৰিৱেশন আশা কৰিছো তুমি এগৰাকী প্ৰতিষ্ঠিত বিহু সম্ৰাজ্ঞী হোৱা ভাল বিহুৱতী হোৱা তুমি আমাৰ অসমৰ নাম অক্ষুণ্ণ ৰাখিবা দলটোলৈ বহুত ভাল লাগিল তোমাৰ ঘৰ ক'ত জেগাত তিতাবৰ ৰঙাজান ধুনীয়া হৈছে তোমাৰ নাচ ভাল লাগিলে দলটোৰ খুব ধুনীয়া পৰিৱেশত ভাল লাগিছে আমাৰ সকলোলৈকে আমাৰ তৰফৰ পৰা শুভেচ্ছা আছে তোমাৰ হাতত জেতুকা চাওঁ ধুনীয়াকে দেখুৱাই দি আছো কোনে দি দিলে কোনে দিলে জেতুকা তোমাক মায়ে দিলে আমি প্ৰগ্ৰেমলৈ যাওঁতে এক লগ পালো হাই দিদিয়া আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্বোধন সম্পাদক আজি মানে মই নাই যোৱা আৰু বেলেগত প্ৰগ্ৰেম আছে প্ৰগ্ৰেম চাবলৈ আহিছো হাই দিদিয়া হাই আজি হৈ যোৱা হাই গাইজ ঢোল বাদন প্ৰতিযোগিতাত প্ৰথম 5 বজাতে আমাৰ মাজত আহি উপস্থিত হোৱা পাৰিজাত বিহু দল যি বিহু দলে এবাৰ অসমৰ বিভিন্ন মঞ্চ ইতিমধ্যে বিহু মঞ্চত খলকনি সৃষ্টি কৰা পুৰা পাই গ'ল তেতিয়াহ'লে আহিছো দেই বাই বাই আজি গতভাষা ব্লগত আজি মই নাই কেনেকুৱা লাগিছে কওক আজি সাংস্কৃতিক সন্ধিয়াৰ বুলি কৈলে সেইবিলাকে আৰু এইপিনে আমাৰ ল'ৰাটোক বহুত দিনৰ মূৰত দেখিছো হাই হাই গাইজ মদ খোৱা মানুহটো কথা আচলতে হাগনি হৈছে নি আজি সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধক হাগনি হৈছে নি অতি শ্ৰদ্ধাৰ বন্ধু কি ফুকন আজি আমাৰ লগত বহুত দিনৰ পিছত বিহু গাব শিখৰ পিকটো পেলালা পেলালো আৰু কিবা খাই কৈ দিয়া এতিয়া কেনেকুৱা লাগিছে আই